Hello friends, Sangeeta's World অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বহুত দিন হৈ গ'ল মই ভিডিঅ' বনাব পৰা নাই আৰু ভাবিলো আজি এটা ভিডিঅ' বনাই দিও। বহুত দিন মানে দুমাহ মানে হৈ গ'ল মই ভিডিঅ' বনাব পৰা নাছিলো। কিবা মোৰ অকমান অসুবিধা হৈ আছিল, পাৰ্সোনাল প্ৰবলেমো হৈ আছিল, সো ভিডিঅ' বনাব পৰা অৱস্থাত নাছিলো। ভাবিলো আজি বনাই দিও বুলি আজি পৰা আকৌ ষ্টাৰ্ট কৰিছো। তেতিয়া হলে বলক আজি মোৰ লগত আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। Hello friends, Hello friends. মই এতিয়া অফিস যাব ওলাইছো আৰু মোৰ এই পোৱালটোক মই সদায় এৰি থৈ যাওঁ। মই সেইটো টেনচনতে একচুৱেলি ভিডিঅ' বনাব পৰা নাছিলো। ভিডিঅ' বনাব মই একদম মনটো ভাল লাগি নাথাকে, মই তাক এৰি থৈ মই যাওঁ কাৰণে এতিয়া অকণমান এডজাষ্ট হৈছোঁ। তাইক ৰাতিপুৱা শুই উঠি তাইৰ লগত ব্যস্ত হৈ থাকোঁ, লাহে লাহে ডাঙৰজনী যাব সময় হয়। গতিকে বনাম বুলি ভাবি ভিডিঅ'বিলাক বনাব নোৱাৰোঁ। ভাবিলোঁ আজিৰ পৰা আকৌ ষ্টাৰ্ট কৰি দিওঁ। চ' ৰাতিপুৱাৰ সময় গা পা ধুই ৰেডি হ'লোঁ, এতিয়া যাবৰ কাৰণে ওলাই আছোঁ। খানা পিনা খাই বৈ ওলাই যাম, ডাঙৰজনীক স্কুলত থ'ম, তাৰপিছত আমি দুয়োটাই ওলাই যাম বুলি লাহে লাহে। যিহেতুকে ব্ৰেক হৈ গৈছিলে আৰু এতিয়া অলপ অলপকৈ ডেইলি নহ'লেও কমচে কম সপ্তাহত 3-4টা ভিডিঅ' দিবৰ কাৰণে ট্ৰাই কৰিম। তো বলক। কি কৰিছা দেহা? হা ক'ত পঢ়োৱা? হয়তো তুমি কি কৰিছা? হা লিখি আছা? কি লিখি আছা? আৰু 4 আৰু 5 অকণমান 5 6 সেইটো কি হয়? কি হয় সেইটো? কোনটো পিংক কালাৰ? সেইটো পিংক নহয় বাবু, এইটো পিংক, এইটো পিংক কালাৰ। এইটো কাৰ ব্ৰাছ? এইটো কাৰ হয় ব্ৰাছটো? ই কৰিলে কেনেকৈ কৰে? ষ্টপ কেনেকৈ কৰি ৰাখে? তোমাৰ ভৰি হাই হৈছিল নে? বলা বলা ভিতৰত বলা, ভিতৰত বলা, ভিতৰত বলা। গাখীৰ চাহ আৰু পিঠা। আইতাই কি বনাইছে চাবাচোন। আৰু এতিয়া মই যাব ওলালো। যাবৰ আগতে বাই 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 কৈ দিয়া, বাই বাই। মাছ কিনি লৈ আহিম দেই। বাই কৈ দিয়া, বাই 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 বাই। ये देखो राक्षसी, कोई राक्षसी नहीं हूँ। আমি আহি গ'লোঁ আমাৰ জেগাত আৰু আমি আহি আমাৰ ষ্টাৰ্ট কৰি দিলোঁ খানা। মই খোৱা নাই, কিছুমান মানুহে ঘৰত খাই বৈ নাহে যে, সেইকাৰণে আহি তুমিও খোৱা। যেতিয়া এও খায়, যেতিয়া তাই টিফিন নানে, যেতিয়া একো লৈ নাহে, একো খাই নাহে, অহাৰ লগে লগে ফোন এটা কৰি দিয়ে, পৰঠা আহি পাই যায়। আজি কোইনচিডেণ্টলি খাই আহিছে কাৰণে এতিয়া মোক টন কৰি আছে। আগতে মই চিনাকি কৰাই দিছোঁ মনীষা, আৰু এয়া হৈছে ঋষিতা। আমি চবে একেলগে বহি কাম কৰোঁ, এনেকৈ এনজয় কৰি কৰি কাম কৰোঁ আমি। আৰু আজি গোটেই দিনটো মই ট্ৰাই কৰিম আপোনালোকক দেখুৱাই যাবৰ কাৰণে মোৰ লগত। তেতিয়াহ'লে বলক মোৰ লগত ভিডিঅ'টো চাই থাকক। কোৱা এতিয়া, তেতিয়াবা তুমি নাই। এতিয়া কালিৰ পূজাৰ প্ৰিপাৰেশ্যন কি হয় কৈ দিয়া। আমাৰ বামুণ কোন? আমাৰ বামুনিছ মনীষা হাজৰিকা। কালি খুব ধুনীয়াকৈ পূজা পাতাৰ আমাৰ প্লেনিংটো আছে। খিচিৰি খাম বুলি ভাবিছিলোঁ, খিচিৰি বনাম আৰু খাম বুলি ভাবিছিলোঁ, বাট বেড লাক আমাৰ পষ্টপন হৈ গ'ল প্লেনিংটো। কিন্তু ডেফিনেটলি নেক্সট বছৰৰ কাৰণে কিবা আশা ৰাখিছোঁ। তথাপিতো আমি ভাল কিবা এটা এতিয়া আহি ভাল কিবা এটা প্লেনিং আছে ভিতৰত, কালি চাব পাৰি। চাওঁ কি হয়। আৰু আপোনাৰ মন্তব্য ৰাখক পিছত তেতিয়াহ'লে। মোৰ একো মন্তব্য নাই, যি প্লেন কৰিছিলোঁ চব উল্টা হৈ গ'ল, সেইকাৰণে মই মন্তব্য দিয়া বন্ধ কৰি দিছোঁ এতিয়াৰ কাৰণে। আচ্ছা, হেৰি কি বুলি কয়, কালিতো আমাৰ বিশ্বকৰ্মা পূজা হ'বই। যি হ'ল হ'ল, ভিডিঅ'টো এতিয়া বেছি দেৰি নকৰোঁ আৰু হা। আমি ভিডিঅ' আজি আমি ইমানতে শেষ কৰিম। এতিয়া তোমালোকে কোৱা, কালি বিশ্বকৰ্মা পূজাৰ কাৰণে কি কৰি আহিবা, কি পিন্ধি আহিবা?
বস্তু কৰাৰ প্লেনিং আছে চাওঁ কালি কি হয় আৰু কি পিন্ধিম কালি চাই ল'ব কালি চাই যাব বাকীখিনি কালি দেখা যাব কৈ দিয়া कल देखा जाएगा कल देखा जाएगा जो होगा देखा जाएगा आओ इधर अरे यार ऐसे थोड़ी ना होता है हाँ जो होगा देखा जाएगा हाँ আৰু মুখখন অকণমান বেলেগ ফালে ঘূৰাই দিয়া অকণ ভালকৈ কৈ দিয়া তেতিয়াহ'লে আজিলৈকে বাই বাই নেক্সট ভিডিঅ'টো আমি লগ পাই আছোঁ অহাকালি বাই আমি কেনেকৈ বিশ্বকৰ্মা পূজা পাতোঁ অঁ সৰু সুৰাকৈ পাতিম অঁ চাব চাব সকলোৱে চাব এনজয় কৰিব কৰিব আশীৰ্বাদ কৰিব আমাৰ যোনটো বিজনেছটো আমি যিটো ষ্টাৰ্ট কৰিছোঁ সেইটো যাতে ভালদৰে হওক ভালদৰে আৰু আগুৱাই যাওক আৰু আগবঢ়াই যাওঁ অঁ লাইফত যাতে আৰু কিবা কিবি পাওঁ বহুত কিবা পাইছোঁ আৰু কিবা পাওঁ হয়নে তেতিয়াহ'লে আজিলৈকে বাই 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 কৈ দিয়া বাই বাই